ৰাতিপুৱা মোক ডিম্পুবৰে ক'লে যে গৌতম দা গাড়ী এখন মই কিনিম, আপুনি তেজপুৰলৈ আহক। আৰু মই তেজপুৰ আহি গাড়ী ওচৰ পালোহি। তেওঁ এতিয়া গাড়ীৰ মালিক হৈ তেওঁ নিজে পোৱাহি নাই। অলপ সময় পিছত পাবহি আৰু আপোনালোকৰ এইখন চাব পাৰিব। ইয়াৰ তলতে আছে মহেন্দ্ৰ থাৰ গাড়ী। এই আমাৰ ডিম্পু ভাই আহি পালেহি গাড়ী নিবৰ কাৰণে। ডিম্পু একেবাৰে ক'ব নোৱাৰা হৈ আছে, চাওক গাড়ী পাই নতুন। এই ডিম্পু বৰাই ইমানেই গাড়ীখন চাই আছে, য'ত নেকি ছোৱালীও ইমান নাচায় মানুহে। এখনে হৈছে ডিম্পু বৰুৱাৰ গাড়ী।